বন্ধুসকল, আজি হৈছে ৭ নৱেম্বৰ। আজি কিন্তু কেইবাটা গুৰুত্বপূৰ্ণ সংবাদ আহি গৈছে। তদুপলক্ষে পলম নকৰি চাওঁ অহা দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বৰ্ণাঢ্য কাৰ্যসূচীৰে 15 নৱেম্বৰৰ পৰা নতুন দিল্লী নৰ্থ ইষ্ট ফেষ্টিভেল ডিজিটেল ডেস্ক। অহা 15 নৱেম্বৰৰ পৰা নতুন দিল্লী তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব দ্বাদশ সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰসমূহৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হ'ব এই ফেষ্টিভেল। এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলৰ লগত সংগতি ৰাখি পৰ্যটনৰ বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ অংশ ল'ব এই ফেষ্টিভেলত। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকিব এই ফেষ্টিভেলত। শেহতীয়াকৈ এই ফেষ্টিভেল সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰে অনুষ্ঠানটোৰ শ্যামকানু মহন্তই। শেহতীয়াকৈ এই ঘোষণা কৰি মহন্তই কয়, দিল্লীস্থিত সকলো ৰাজ্যকে অহা 15, 16 আৰু 17 নৱেম্বৰত ইণ্ডিয়া গেটৰ সমীপৰ নেচনেল ষ্টেডিয়ামলৈ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে নৰ্থ ইষ্ট ফেষ্টিভেলক বিভিন্ন প্লেটফৰ্মত প্ৰচাৰ কৰিছে। উত্তৰ উদ্যোগ মন্ত্ৰালয়ে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লোৱা উদ্যমীসকলক অহা-যোৱাৰ খৰচৰ লগতে বিপণী খৰচ দিব বুলি ঘোষণা কৰিছে। প্ৰায় 7খন ৰাজ্যৰ উদ্যোগ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীসকলে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'ব। পাহাৰীয়া ৰাজ্যসমূহৰ সহায় আৰু মৰমৰ বাবে মই চিৰদিনেই কৃতজ্ঞ। বহু পৰ্যটক ইয়ালৈ আহিব। প্ৰতিবাৰৰ দৰে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত ব্যাপক চৰ্চা হ'ব। বন্ধুসকল, দ্বিতীয়টো খবৰ হৈছে ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ভোলানাথ মহাবিদ্যালয়ৰ সপ্তাহজোৰা কাৰ্যসূচী। ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ফকৰা যোজনাৰ লিখাৰ প্ৰতিযোগিতা। ডিজিটেল সমাজ ধুবুৰী। অসমীয়া ভাষাটোৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰসংগত ধুবুৰী ভোলানাথ মহাবিদ্যালয় স্বায়ত্তশাসিত অসমীয়া বিভাগৰ উদ্যোগত ভাষা সাহিত্য চৰা অসমীয়া বিভাগৰ সহযোগত সপ্তাহজোৰা কাৰ্যসূচীৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰসংগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই প্ৰসংগত 6 অক্টোবৰ পুৱা 9:30 বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ জৰিয়তে এই অসমীয়া ভাষাৰ সজাগতা সম্পৰ্কে সজাগতা উলিওৱা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ হাতে হাতে অসমীয়া ভাষা ক্ষেত্ৰৰ মহান সেৱকবৃন্দৰ মধুৰ বচন আৰু ভাষাক ৰক্ষা কৰাৰ বাবে আগবঢ়োৱা আপ্তবাক্য লিখিত ৰূপত হাতে হাতে লৈ বিভিন্ন সংগীত পৰিৱেশনেৰে ধুবুৰী চহৰ পৰিভ্ৰমণ কৰে। ইয়াৰ পিছত অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ অলকা শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাষাৰ সজাগতাৰ বাবে অসমীয়া ফকৰা যোজনা লিখাৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ফকৰা যোজনাসমূহ আমাৰ ভাষাৰ আপুৰুগীয়া বৈভৱ। ফকৰা যোজনাৰ প্ৰয়োগে আমাৰ সৃষ্টিশীল সাহিত্যিক সমৃদ্ধ কৰিব পাৰে বুলি ডক্টৰ অলকা শৰ্মাই দোহাৰে। বিভিন্ন কাৰ্যপন্থাৰে আয়োজন কৰা ভাষা সজাগতা শোভাযাত্ৰাটো মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ পল্লী বেজবৰুৱাই নেতৃত্ব প্ৰদান কৰে। আনন্দ অধ্যাপিকাসকলৰ লগত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। বন্ধুসকল, তৃতীয়টো খবৰ হৈছে মংগলদৈত 108 সেৱাৰ কৰ্মচাৰীৰ ৰক্তদান কাৰ্যসূচী। ডিজিটেল সংবাদ। মংগলদৈত 108 সেৱাৰ কৰ্মচাৰীসকলে বুধবাৰে মংগলদৈ ৰক্ত ভঁৰালত ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰে। জিলাখনৰ প্ৰায় সংখ্যক 108 সেৱাৰ কৰ্মচাৰীয়ে এই কাৰ্যসূচীত ৰক্তদান কৰে। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে 2008 চনত আজিৰ দিনটোতে 108 সেৱা প্ৰদান কৰা হৈছিল। সেয়েহে আজিৰ দিনত কৰ্মচাৰীসকলে ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। উল্লেখযোগ্য যে এই ৰক্তদান কাৰ্যসূচীত সহযোগিতা কৰে মংগলদৈৰ HDFC বেংকে। আনহাতে 108 সেৱাৰ কৰ্মচাৰীসকলে দিন-ৰাতি একাকাৰ কৰি 108 সেৱাৰ ৰোগী কঢ়িয়াই তেওঁলোকে ৰোগীৰ দুৰ্দশা সদায় প্ৰত্যক্ষ কৰি আহিছে। গতিকে ৰোগীসকলৰ বাবে ৰক্তদান কৰি কিছু পৰিমাণে সকাহ দিবলৈ এই কাৰ্যসূচী প্ৰয়াস কৰে। 108 সেৱাৰ কৰ্মচাৰীসকলৰ এই মহৎ কাৰ্যক ৰক্ত ভঁৰালৰ সৈতে জড়িত আৰু সৰ্বসাধাৰণৰ লোকে ভূয়সী প্ৰশংসা কৰে। বন্ধুসকল, চতুৰ্থটো খবৰ হৈছে আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডনাল্ড ট্ৰাম্প। আকৌ এবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ডিজিটেল ডেস্ক। সকলো ভৱিষ্যতবাণী মিছা প্ৰমাণ কৰি বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ডনাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউচৰ বাসিন্দা হ'ব ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে প্ৰয়োজন হোৱা 270 মেজিক নম্বৰ।
1946 চনত 14 জুনত জন্মগ্ৰহণ কৰা ট্ৰাম্পে 2017 চনত প্ৰথমবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছিল। 2021 চনলৈকে তেওঁ এই দায়িত্বত আছিল। বিতৰ্কৰ মাজত সমান কৰা ট্ৰাম্পৰ এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বিতা আছিল কমলা হেৰিছ। ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে 50% অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হোৱা নাই। ট্ৰাম্পৰ জয়ী হোৱা খবৰ পোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক শুভেচ্ছা জনায়।